নমস্কাৰ প্ৰিয় দৰ্শক মানসিক অনুশীলন ৱাছিমৰ সৈতে অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো ষ্টুডিঅ'ৰ মাজত আছো মই ভানু গোহাঁই আমাৰ লগত আছে মাইণ্ড পাৱাৰ ৱাছিম নমস্কাৰ মাইণ্ড পাৱাৰ ৱাছিম হৈছে এজন সাইকোলজিষ্ট আৰু থেৰাপিষ্ট তেখেতে 10 ধৰণে প্ৰতিকাৰ দিয়ে তেখেতে প্ৰতিকাৰ দিয়া বিষয়সমূহ হৈছে ভয় খং হতাশা টোপনি নহা নিচামুক্তি অতীতৰ তিক্ত স্মৃতিৰ পৰা মুক্তি নিচামুক্তি ইত্যাদি বিভিন্ন ধৰণে তেখেতে প্ৰতিকাৰ দিয়ে আৰু তেখেতে বিভিন্ন ধৰণৰ স্কুল কলেজসমূহত গৈও প্ৰশিক্ষণ প্ৰদান কৰে আৰু তেখেতক যদি আপোনালোকে পাৰ্চনেলি লগ ধৰিব খোজে তেখেতৰ কণ্টেক্ট নাম্বাৰটি হৈছে 9707069112 পুনৰবাৰ জনাইছো নম্বৰটি হৈছে 9707069112 আৰু তেখেতৰ এটি ইউটিউব চেনেল আছে ইউটিউব চেনেলটি হৈছে মাইণ্ড পাৱাৰ ৱাছিম যদি ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহলে লাইক কৰিব পাৰে কমেন্ট কৰিব পাৰে শেয়াৰ কৰিব পাৰে আৰু লগতে সাবস্ক্ৰাইব কৰিব পাৰে ৱাছিমটা আজি আমি কথা পাতিম অভিভাৱকসকলেতো ল'ৰা-ছোৱালীসকলক উপহাৰ দি থাকে আৰু বাইক দিব পৰা নহয় বাৰু চাইকেল দিয়ে বা সৰু সৰু খেলনা বস্তু এনেকুৱা ধৰণৰ কিবা বিভিন্ন ধৰণৰ উপহাৰ মাক দেউতাকে দিয়ে যদি আপোনাক সোধা হয় যে অভিভাৱকসকলে এনেকুৱা কি শ্ৰেষ্ঠতম উপহাৰ ল'ৰা-ছোৱালীক দিব পাৰে আপোনাৰ বুধেৰে শ্ৰেষ্ঠতম উপহাৰটো কি হয় ল'ৰা-ছোৱালীৰ যেতিয়া জন্মদিন আহে বা কিবা বিশেষ অনুষ্ঠান হয় বা তেওঁলোকে কিবা এচিভ কৰে তেতিয়া মাক দেউতাকে ল'ৰা-ছোৱালীখিনিক সন্তানক কিছুমান গিফ্ট দিয়ে বাইকো দিয়ে আইফোনো দিয়ে চাইকেলো দিয়ে বিভিন্ন ধৰণৰ গিফ্ট দিয়ে আৰু ল'ৰা-ছোৱালীক very interesting question নহয় জানো যে আটাইতকৈ শ্ৰেষ্ঠতম গিফ্টটো কি হয় মাক দেউতাকে ল'ৰা-ছোৱালীক দিব পৰা মই ভাবোঁ শ্ৰেষ্ঠতম গিফ্টটো এফালেতো হ'ল আনকণ্ডিশ্যনেল লাভ এই যেটো আমি মৰম দিওঁ আনকণ্ডিশ্যনেল তুমি যদি পৰীক্ষাত পাছ কৰা তেতিয়াহে মই তোমাক এখন বাইক দিম দেই চ' এই যেটো ইমোশ্যনেল ব্লেকমেইলিং সেইটো নকৰিব উপদেশতকৈ আৰ্হি ভাল আপুনি যদি এটা এজৰ পৰা সেইটো দি থাকে যে মই তোমাক এইটো গিফ্ট দিম তুমি যদি সেইটো কৰা তো তেওঁলোকেও ট্ৰেইন হৈ আহে যে ইটছ অল এবাউট গিভ এণ্ড টেক দেউতা বা মাৰ লগত যিটো মোৰ ৰিলেশ্যনশ্বিপ ইটছ বেছড অন এচিভমেণ্ট এণ্ড গিভ এণ্ড টেক মই যদি অমুকটো এচিভ কৰোঁ মোক তমুকটো দিব ইটছ অল বেছড অন এ কণ্ট্ৰেক্ট ইট ইজ ভেৰি কণ্ট্ৰেকচুৱেল তো এই কণ্ট্ৰেকচুৱেল বিজনেছ অৰিয়েণ্টেড ৰিলেশ্যনশ্বিপ এটা ল'ৰা-ছোৱালীৰ লগত হ'ব নালাগে আৰু তেনেকুৱা ধৰণৰ গিফটিং সেইটো আৰ্হিৰ সৃষ্টি কৰিব নালাগে যদি আৰ্হিৰ সৃষ্টি কৰি দিয়ে কিছুদিন পিছত যেতিয়া তেওঁলোকে অলপ চেল্ফ ৰিয়েলাইজেশ্যনটো আহিবলৈ যে মানে যেতিয়া অলপ ডাঙৰ হ'বলৈ লয় তেতিয়া বুজিব তো এক হাত দে এক হাত লে তো মই তেতিয়া তেওঁলোকে মাক দেউতাকক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে তুমি মোক এইটো দিবানে চাবা দে এইটো দিলে মই অমুকটো কৰিম তুমি অমুক নিদিলে কিন্তু মই ঘৰৰ পৰা ওলাই যাম তুমি যদি এইটো কৰা মই তেনেকুৱা কৰিম তুমি যদি সেইটো কৰা মই কিন্তু তোমাক মানে মই উভতি নাহোঁ ঘৰলৈ চ' দে ষ্টাৰ্ট ব্লেকমেইলিং দ্য পেৰেণ্টছ তো কিন্তু এই যিটো ইম'চনেল ব্লেকমেইলিংটো আচলতে আৰম্ভ ক'ত হয় ল'ৰা-ছোৱালীটো জন্মৰ পৰাই শিকি নাহে তেওঁলোকে কাৰোবাক দেখি শিকে ক'বৰ পৰা শুনি শিকে নট নেচেচাৰিলি যে আপোনাৰ পৰা একজেক্টলি শিকিব বাট এনভাইৰমেণ্টৰ পৰা ল'ৰা-ছোৱালীখিনি শিকে আৰু ইমিডিয়েট এনভাইৰমেণ্ট বুলি ক'লে আমাৰ পৰিয়াল বা আমাৰ মাক দেউতা চ' আমি আই এম চিয়'ৰ সকলোৱে নকৰে এইটো কিন্তু যদি কোনোবাই কৰি আছে মই আপোনালোকক অনুৰোধ কৰিম যে এই ষ্ট্ৰেটেজিটো ইউজ নকৰিব এইটো ইনিচিয়েলি কাম কৰিব আপোনাৰ কাৰণে চাইল্ডক যদি আপুনি ক'ব কিবা তাই বুজি নাপায় তুমি যদি মা এইটো কৰা তেতিয়াহ'লে মই অমুকটো তোমাক গিফ্ট দিম দেই চকলেট দিম তোমাক অমুক দিম তমুক দিম আপোনাৰ হৈ কৰিও দিব কিন্তু লাহে লাহে এই পেটাৰ্ণটো বহিবলৈ আৰম্ভ কৰিব যে মই যদি অমুকটো কৰোঁ তেতিয়া তমুকটো মোক দিয়ে চ' হাৰ বা হিজ লাভ ফৰ মি ইজ নট আনকণ্ডিশ্যনেল পৰীক্ষাত পাছ কৰিলেহে মই তোমাক মৰম কৰিম তাৰমানে তোমাক মই স্বীকৃতি দিম আৰু তোমাক মই স্বীকৃতি কিদৰে দিম এই গিফ্টটোৰ থ্ৰু মই তোমাক স্বীকৃতি দিম তাৰমানে আই এম নট ইম্পৰ্টেণ্ট হোৱাট আই এচিভ ইজ ইম্পৰ্টেণ্ট মই যিটো এচিভ কৰোঁ কিবা আনি দিওঁ দেউতাক বা মাৰ কাৰণে ঘটি উপাৰ্জন কৰি চেষ্টা কৰি আনি দিওঁ সেইটোহে বেছি ইম্পৰ্টেণ্ট মই মানুহ হিচাপে ইম্পৰ্টেণ্ট নহয় চ' সেই গতিকে মই আপোনালোকক ক'ম
এই ঘৰত এই ইমোশনেল ব্ল্যাকমেইলিঙৰ যেটো এটা সিনাৰিও হেতু ক্ৰিয়েট নকৰিব হেতু ইনকালকেট নকৰিব ঠিক আছে এটা হল হেতু সো give them unconditional love that is one of the best gifts ki that should be the base hey unconditional love to je tumi baba porikhat pass kora fail kora I will still love you tumi jibanot achieve kora nokora I will still be there for you তুমি তোমাক মানুহটোক মই ভাল পাওঁ তুমি কি কৰি দিয়া মোৰ কাৰণে কি আনি দিয়া হেতু মই বিচাৰো তুমি সাকসেসফুল হোৱাটো মই বিচাৰো তুমি জীৱনত এচিভ কৰাটো বাট হেতু তুমি কৰাটো বিচাৰো যদিও দ্যাট ইজ নট দি আল্টিমেট মই তোমাক এনে মানুহটোক ভাল পাওঁ তেতিয়া চাইল্ডে কি বুজি পায় ও মাই পেৰেন্টছ লাভ মি ফৰ হু আই এম মই মানুহটোক ভাল পায় or I should also love them like that মোক কিবা এটা দিব পাৰিছে দেউতাই বা দিব পৰা নাই হেতুত মই গুৰুত্ব নিদো মই দেউতাৰ চেষ্টাটো তেখেতৰ যেটো ইন্টেনশন তেখেতৰ যেটো প্ৰচেষ্টা তেখেতৰ ভাল পোৱাটোকে মই বেছি গুৰুত্ব দিম তো আপুনি উপদেশতকে আহি ভাল সেই বীজটো আপুনি ৰোপণ কৰিলে যে আনকন্ডিশনাল লাভ তো যেতিয়া এই চাইল্ডজন এদিন গৈ ফাদাৰ বা মাদাৰ হ'ব তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত একেটা কাম কৰিব সো তেতিয়া আপুনি ভাবক সোসাইটিখন কিমান ধুনিয়া হ'ব কেনেকুৱা হ'ব তেতিয়া সো বেস্ট গিফট মই কম যে প্ৰথম হল আনকন্ডিশনাল লাভ ফাৰ্স্ট থিং আৰু দ্বিতীয়টো গিফট হল ল'ৰা ছোৱালীক আপোনালোকে শিকাব লাগে মানসিক সম্পত্তিৰ বিষয়ে কিহৰ বিষয়ে মানসিক সম্পত্তি আমিতো বিভিন্ন সম্পত্তিৰ কথা শুনিছো টকা গাড়ী ঘৰ এইবোৰটো সম্পত্তি তো মানসিক সম্পত্তি কি মানসিক সম্পত্তি হল আমাৰ অভিজ্ঞতাবোৰ আমাৰ এক্সপেৰিয়েন্সেস বিলাক আমাৰ মেমৰিজ বিলাক আমাৰ স্মৃতিবোৰ আমাৰ অভিজ্ঞতাবোৰ এক্সপেৰিয়েন্সেস এন্ড মেমৰিজ আমাৰ স্মৃতি আৰু অভিজ্ঞতাবোৰে আমাৰ মানসিক সম্পত্তি হয় সো সেই মানসিক সম্পত্তিটো ডেভেলপ কৰিব লাগে সেইটো শিকোৱাটো এটা গিফট হয় মোৰ কথাখিনি মনোযোগেৰে শুনিব আপোনালোকে প্লিজ হা যে ল'ৰা ছোৱালীখিনিক যদি আপোনালোকে সৰুৰে পৰাই শিকাব পাৰে কেনেকৈ তেওঁলোকৰ মানসিক সম্পত্তিটো ধৰি ৰাখিব সম্পত্তি থাকিলে নহব দেই সম্পত্তিটো ধৰি ৰাখিব লাগিব হয় নাই সম্পত্তিটো ধৰি ৰাখিলেহে নিজৰ হৈ থাকিব সো কিদৰে তেওঁলোকে নিজৰ জীৱনৰ যিবোৰ মানসিক সম্পত্তি আছে হেবোৰ তেওঁলোকে ধৰি ৰাখিব পাৰে হেতু যদি শিকাই দিয়ে দ্যাটস দ্য বেষ্ট গিফট there is a saying এটা আছে যে কয় you give a man a fish আপুনি যদি ফিশ দিয়ে he eats for a day or she eats for a day আপুনি কাবাক মাছ দিও he মাছটো কৰা এদিনে খাব you teach him or her how to fish they would eat for life তাই বা তেখেতক আপুনি যদি মাছ মাৰিবলৈ শিকাই দিয়ে তেওঁলোকে গোটেই উৰে জীৱন খাব পাৰিব কিন্তু যদি মাছটো কেৱল দিয়ে যেতিয়া দিব তেতিয়াহে খাব কিন্তু যদি শিকাই দিয়ে সেই জ্ঞানটো যদি দিয়ে বা সেই শিক্ষাটো যদি দিয়ে আপুনি তেতিয়াহলে কিন্তু গোটেই জীৱন খাব গতিকে এই যেটো স্কিল বা এই যেটো ফিলসফি অফ লাইফ এই যেটো গিফটিং মানে এই শিকাই যদি দিয়ে কেনেকৈ তেওঁলোকে মানসিক সম্পত্তিটো ধৰি ৰাখিব পাৰিব সেইটো এটা আটাইতকৈ ডাঙৰ গিফট হয় কিন্তু মানসিক সম্পত্তি মজা কোন কি মানসিক সম্পত্তি আমাৰ স্মৃতিবোৰ আৰু আমাৰ অভিজ্ঞতাবোৰ আমাৰ মেমৰিজ এন্ড our experiences এটা কেনেকুৱা ধৰণৰ মানসিক সম্পত্তি কথা কৈছো যে স্মৃতি কেনেকুৱা ধৰণৰ স্মৃতি বা কেনেকুৱা ধৰণৰ অভিজ্ঞতা আপুনি আপোনাৰ ল'ৰা ছোৱালীক সৰুৰে পৰাই ডায়েৰী এখন মেইনটেইন কৰিবলৈ দিয়ক আৰু ডায়েৰীত লিখিবলৈ দিয়ক কি লিখিবলৈ দিয়ক যে তেওঁলোকৰ মানসিক সম্পত্তি এনেকুৱা এক্সপেৰিয়েন্সেস বিলাক বা এনেকুৱা মেমৰিজ বিলাক আপুনি 20টা এনেকুৱা মেমৰি লিখিব দিলে যত তুমি প্ৰথমতে ভাবিছিলা যে তুমি নোৱাৰিবা কিন্তু পিছত তুমি পাৰি গলা তুমি ভাবিছিলা যে তুমি এই পৰিস্থিতিৰ লগত তুমি মোকাবিলা কৰিব নোৱাৰিবা বাট পিছত তুমি পাৰি গলা তো তাৰ লগত যুজিলা আৰু পাৰিলা ভাবাচোন এনেকুৱা কি অভিজ্ঞতা আছে চাইল্ডে ভাবিব এনেকুৱা কি অভিজ্ঞতা মোৰ জীৱনত হৈছে সেইটো যিমান সৰু চাইল্ডে নহওক ইউ ক্যান ষ্টাৰ্ট ফ্ৰম আ চাইল্ড হু ইজ अराउंड 2 to 3 years old যেতিয়া পৰা কথা পাতিব পৰা হৈছে পাৰক নোৱাৰক চেষ্টাটো আপুনি আৰম্ভ কৰাই দিয়ক লাহে লাহে ট্ৰেইন কৰি আনক প্ৰশিক্ষণটো দিয়া হোক এজন ভাল লিডাৰ এজন ভাল পেৰেন্ট এজন ভাল লিডাৰ হয় লিডাৰে কি কৰে তেওঁলোকৰ ফলোৱাৰ্স খিনিক ট্ৰেইন কৰে টু বিকাম ফিউচাৰ লিডাৰ্স সো আপুনি ট্ৰেইন কৰক প্ৰশিক্ষণ দিয়ক
লিখাচোন তো দেউতা মই এবাৰ ছুইমিং কৰিব গৈছিলোঁ তুমি মোক লৈ গৈছিলা মই যাব বিচৰা নাছিলোঁ পিছত মই প্ৰথমতে ভয় খাই আছিলোঁ মই ভাবিছিলোঁ মই নোৱাৰিম পিছততো মই ছুইমিং কৰিব পৰা হৈ গ'লো মোৰ ভয়টো নোহোৱা হৈ গ'ল that is এবাৰ সাইক্লিং কৰিব যাতে মই পৰিছিলোঁ মই কান্দিছিলোঁ কেতিয়াও সাইক্লিং নকৰোঁ বুলি কৈছিলোঁ বাট লাহে লাহে মই লৈ কৰোঁ তাৰপিছত মই পাৰা হৈ গ'লো ৰাইট তেনেকুৱা ধৰণৰ তুমি ষ্টৰিজ লিখাচোন তোমাৰ নিজৰ লাইফত ঘটা স্কুলত তোমাৰ ফ্ৰেণ্ডছৰ লগত আমি ক'ৰবাত ফুৰিবলৈ গৈছিলোঁ বা ঘৰত ঘটি থকা এনেকুৱা এক্সপিৰিয়েঞ্চেছ লিখা য'ত তুমি ভাবিছিলা তুমি প্ৰথমতে নোৱাৰা বুলি পিছত পাৰিলা এইবোৰ মানসিক সম্পত্তি এইবোৰ তুমি ধৰি ৰাখিব লাগিব চ' এনেকুৱা লিখিবলৈ দিয়ক এনেকুৱা এক্সপিৰিয়েঞ্চেছ লিখিবলৈ দিয়ক য'ত নেকি চাইল্ডটোৱে বিৰাট কনফিডেণ্টলি এক্ট কৰিছিলে ভয় খাই আছিলে বা তুমি নাৰ্ভাছ হৈছিলা বাট তুমি নাৰ্ভাছনেছটো ব্ৰেক কৰি তুমি পাৰা হৈ গ'লা তো এনেকুৱা 15টা বা 20টা এক্সপিৰিয়েঞ্চ লিখা এইবোৰ সম্পত্তিবোৰ গোটোৱা মানে ভিতৰৰ পৰা তোমাৰ ভিতৰত সম্পত্তিখিনি আছে তোমাৰ কোনটো তোমাৰ সম্পত্তি হয় ফাইলবিলাক খুলি বিচাৰি ওলোৱা সেই সম্পত্তিখিনি গোটোৱা তাৰপিছত তুমি এনেকুৱা এক্সপিৰিয়েঞ্চেছ লিখা য'ত নেকি তুমি আন কোনোবাক সহায় কৰিছিলা অসহায় কোনোবা এজন ব্যক্তি বা তোমাৰ ফ্ৰেণ্ড হ'ব পাৰে এনিৱান বাট তুমি বেচিকেলি হেল্প কৰিছিলা চ' তুমি ইউ আৰ লাইক এ লিডাৰ তুমি নিজে আগুৱাই গৈছিলা তোমাৰ ছুপাৰমেনে যেনে আগুৱাই যায় বা ছুপাৰ ওমেনে যেনেকৈ আগুৱাই গৈ তুমি হেল্প কৰিছিলা কাক হেল্প কৰিছিলা কেনেকৈ হেল্প কৰিছিলা মনত আছে নহয় তেনেকুৱা তুমি 20টা এক্সপিৰিয়েঞ্চ লিখা তাৰপিছত আপুনি লিখিবলৈ দিয়ক এনেকুৱা এক্সপিৰিয়েঞ্চেছ য'ত নেকি তুমি বহুত ক্ৰিয়েটিভলি চিন্তা কৰিছিলা মানে সলিউশ্যন নাছিলে বস্তুটোৰ তুমি ভাবি আছিলা যে এইটো সলিউশ্যন নাই চবেই কৈছে সলিউশ্যন নাই বাট তুমি ভাবি সলিউশ্যন উলিয়াই দিছিলা এনেকুৱা 20টা এক্সপিৰিয়েঞ্চ লিখাচোন আমি এবাৰ এনেকৈ আমি গোটেইবিলাকে মোৰ ফ্ৰেণ্ডছবিলাকে মিলি আমি খেলি আছিলোঁ ন তো আমি ক'লোঁ যে আমি এনেকৈ কেনেকৈ আমি এটা বল বনাব পাৰোঁ আমাৰ ওচৰতো খেলিবলৈ বল নাছিলে তাৰপিছত মই কি বুদ্ধি লগালোঁ যে কাপোৰৰ টুকুৰা কিছুমান আছিলে সেইবোৰ একলগ কৰি মুঠি মাৰি ৰছী দি বান্ধি আমি বল বনাই তাৰপিছত আমি খেলিলোঁ মই কৈছোঁ য়েছ তুমি সেইদিনাখন সৃজনশীলভাৱে মানে ক্ৰিয়েটিভ থিংকিং কৰিছিলা ৰাইট লিখা লিখি এনেকুৱা 20টা লিখা আচ্ছা তাৰপিছত তুমি এনেকুৱা এক্সপিৰিয়েঞ্চেছ লিখা য'ত তুমি মানে বিৰাট মনোযোগ দিব পাৰিছিলা মানে এনেকুৱা এটা মোমেণ্ট এনেকুৱা কেইবাটাও মোমেণ্ট মনত ৰাখা য'ত তুমি প্ৰথম এনেকুৱা বিৰাট ডিপলি মনোযোগ দিব পাৰিছিলা মোৰ মনত পৰিছে তাৰমানে এবাৰ কিবা এটা মোক বনাব দিছিলে প্ৰথমতে লাগি আছিল এইটো মই নোৱাৰিম বুলি তাৰপিছত মই বহুত মনোযোগ দি তাৰপিছত এই বস্তুটো বনাই দিলোঁ কিবা এটা বস্তু ক্ৰিয়েট কৰিলোঁ বা আমাৰ ঘৰত এখন এই তুমি যে আনিছিলা এবাৰ এটা এই কিবা এটা মানে অনলাইনত আনিছিলা তাৰপিছত সেইটো মিলাব লাগে মিলাই ফিট কৰিব লাগে তুমিও পৰা নাছিলা মই মেনুৱেলখন পঢ়িলোঁ বিৰাট মনোযোগ দিলোঁ তাৰপিছত মই বনাই দিলোঁ য়েছ এনেকুৱা 20 এক্সপিৰিয়েঞ্চেছ লিখা তুমি তো যেতিয়া চাইল্ডটোৱে এই এনেকুৱা এক্সপিৰিয়েঞ্চেছ লিখিব য'ত নেকি সি বা তাই মনোযোগ দিছিলে সেইকেইটা মানসিক সম্পত্তি হ'ল তো 20টা এক্সপিৰিয়েঞ্চ লিখি দিয়াৰ পিছত ভাবিব মই দেখোন মনোযোগ দিব পাৰোঁ তো নেক্সট টাইম সি বা তাই যেতিয়া কিবা এটা কাম কৰিবলৈ যাব যেতিয়া মনোযোগৰ প্ৰয়োজন হ'ব যেতিয়া সেই লিখাখিনি থাকিব আৰু কেইবাবাৰো পঢ়িব লিখিব আৰু এড কৰি গৈ থাকিব মানে এভৰি উইক এটাকে এড কৰি গৈ থাকা যেতিয়া গৈ থাকিব দেখিব মই দেখোন কনচেনট্ৰেট কৰিব পাৰোঁ মনোযোগ দিব পাৰোঁ দেখোন ইমানবাৰ 20টা এনেকুৱা আছে সলিউশ্যন নাছিলে মই সলিউশ্যন উলিয়াইছিলোঁ মই সলিউশ্যন উলিয়াব পাৰোঁ দেখোন মই দেখোন কাৰোবাক হেল্প কৰোঁ মই বিৰাট হেল্পফুল হয় এনেকুৱা বিপদ হ'লে মই হেল্পফুল হৈ যাওঁ মই তো আই এম লাইক এ লিডাৰ মই হেল্প কৰিব পাৰোঁ বা এনেকুৱা এক্সপিৰিয়েঞ্চেছ লিখা য'ত তুমি ভাবিছিলা সলিউশ্যন নাই তুমি প্ৰথমতে ভাবিছিলা তুমি যুঁজিব নোৱাৰা তুমি যুঁজিব পাৰিছা তো তেনেকুৱা যেতিয়া 20টা লিখিব আৰু এড কৰি গৈ থাকিব তেতিয়া নিজৰ বিষয়ে কি আইডিয়া ল'ব মই তাৰমানে ভয় খালেও মই মোকাবিলা কৰোঁ মই মোকাবিলা কৰিব পৰা মোৰ কেপাচিটি আছে চ' তাৰ বা তাইৰ কেপাচিটিজ সি বা তাই ৰিয়েলাইজ কৰিবলৈ আৰম্ভ কৰিব যেতিয়া নিজৰ সেই স্মৃতিবোৰ সেই অভিজ্ঞতাবোৰ ৰোমন্থন কৰিব চ' এইবোৰ হ'ল আমাৰ মানসিক সম্পত্তি চ' এই মানসিক সম্পত্তিখিনি আমাৰ সকলোৰে আছে আৰু অকল চাইল্ড বুলি কিয় যিসকল এডাল্ট আছে আপুনি মই আমি চবেই উলিয়াই ল'ব পাৰোঁ আমাৰ এই মানসিক সম্পত্তিবোৰ আমাৰ লগতে থাকে কিন্তু আমি কি কৰোঁ মানসিক সম্পত্তিৰ জেগাত আমি মানসিক অশান্তি দিয়া স্মৃতি আৰু অভিজ্ঞতাবিলাকহে বাৰে বাৰে মনতে লিখোঁ তাৰ মনতে পঢ়োঁ আৰু সেইবোৰে আওৰাই থাকোঁ আৰু আমি ভাবি থাকোঁ আমাৰ জীৱনটোতো একদম এটা ফেইলিয়াৰ গ'ল আমি একোৱেই নিশিকিলোঁ আমি একোৱেই কৰিব নোৱাৰিলোঁ আমাৰ দ্বাৰা একোৱেই নহ'ল
আপুনি এবাৰ উনুকিয়াই চাওকচোন আপোনাৰ জীৱনটো আপুনিও লিখকচোন উপদেশতকে আৰ্হি ভাল আপুনি এজন ভাল লিডাৰ হয় আপুনিও এই যিটা আপুনি চাইল্ডক কৰিবলৈ যিটো গিফট এই গিফটটো আপুনি প্ৰথমতে নিজক দিয়কচোন আপুনিও এই গিফটটো নিজকে দিয়ক এই মানসিক সম্পত্তিবোৰ আপুনি ভিতৰৰ পৰা উলিয়াই আনক এইবোৰ আসল সম্পত্তি আপোনাৰ জীৱনৰ এই সম্পত্তিবিলাক আপোনাৰ জীৱনৰ স্মৃতিবোৰ অভিজ্ঞতাবোৰ উলিয়াই আনি লিখক যে এই যে মই যিবোৰ কলো এনেকুৱা ধৰণৰ অভিজ্ঞতাবিলাক আপুনি লিখক আৰু প্ৰত্যেক দিনাখন এড কৰিবলৈ আৰম্ভ কৰক বা প্ৰত্যেক সপ্তাহত এড কৰক প্ৰত্যেক মাহত আপুনি এড কৰি যাওক তো চাইল্ডটোৰ লগত আপুনি একলগত বহি লওক যে তুমিও লিখা ময়ো লিখিম উপদেশতকে আৰ্হি ভাল তো এই দুটা গিফট এটা হল কি কলো যে আনকন্ডিশনাল লাভ আৰু দ্বিতীয়টো হল যে মানসিক সম্পত্তিটো উলিয়াই আনা তাক লিখা ৰিয়েলাইজ কৰা তাক ধৰি ৰখা এই দুটা হল আল্টিমেট গিফট আপুনি এজন চাইল্ডক দিব পাৰে তাৰ মেন্টাল ইমোশনাল এণ্ড ফিজিক্যাল ডেভেলপমেন্টৰ কাৰণ বিকজ মেন্টাল ইমোশনালটো আপোনাৰ ফিজিক্যালটো তাৰ প্ৰভাৱ পেলায় তাইক পৰিপক্ক হোৱাৰ ক্ষেত্ৰত ইনসিকিউৰিটি দূৰ কৰাৰ ক্ষেত্ৰত এই এক্সাৰসাইজটো যেতিয়া আপুনি ৰেগুলাৰলি কৰিব আপোনাৰ চাইল্ডৰ লগত বা নিজৰ লগত আপোনাৰ চাইল্ডৰ ইনসিকিউৰিটিজ দূৰ হ'ব আপোনাৰ কনফিডেন্স বাঢ়িব আপোনাৰ নিজৰ প্ৰতি বিশ্বাস বাঢ়িব আৰু আপুনি এটা মুহূৰ্ত বেয়া মুহূৰ্তত আপুনি সাধাৰণতে ভাঙি নপৰে আৰু যদি আপুনি ভাঙিও পৰে আকৌ নিজকে আপুনি একত্ৰিত কৰিব পাৰিব আকৌ উঠি আপুনি থিয় হ'ব পাৰিব হয় প্ৰিয় দৰ্শক আজি ৱাসিম দাই জেনেদৰে ক'লে দুটা গিফটৰ বিষয় হে গিফটৰ বিষয় আপোনালোকেও মন কৰিব আপোনালোকেও এজ এ পেৰেণ্ট আপোনালোকৰ চাইল্ডক দিব বুলি আশা থাকিলে আৰু নিজকো দিয়ক যাতে আপোনালোকৰ ডেভেলপ হয় সকলো ক্ষেত্ৰতে ৱাসিম দা যেহেতু আজি আমাৰ সময় শেষ হৈ আছে গতিকে আজি আমাৰ অনুষ্ঠান ইয়াতে সামৰিব লাগিব কিন্তু প্ৰিয় দৰ্শক অনুষ্ঠান সামৰাৰ আগতে কৈ গৈছো যে আমাৰ এটি ইউটিউব চেনেল আছে ইউটিউব চেনেলটি হৈছে মাইণ্ড পাৱাৰ ৱাসিম যদি ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক কৰিব পাৰে কমেণ্ট কৰিব পাৰে শ্বেয়াৰ কৰিব পাৰে আৰু লগতে ছাবস্ক্ৰাইব কৰিব পাৰে আৰু লগতে ৱাসিম দাক যদি পাৰ্চনেলি লগ ধৰিব খোজে তেখেতৰ কণ্টেক্ট নাম্বাৰটি হৈছে 9707069112 পুনৰবাৰ জনাইছো 9707069112 তেনেহ'লে ৱাসিম দা আজিলৈ আহিছো ধন্যবাদ